নমস্কাৰ। আশা কৰোঁ সকলো কুশলে আছে। আজি বহুদিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ লৈছোঁ। আচলতে আজি মই আপোনালোকক এটা কাহিনী ক'ম। কাহিনীটো অলপ কিছু ব্যতিক্ৰম। কাৰেণ্ট নাই, সেইবাবে ভিডিঅ'টো এনেকৈ বনাবলগীয়া হৈছে, ক্ষমা কৰিব। আচলতে আজিৰ যিটো কাহিনী, সেই কাহিনীটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব মন গ'ল। সেইবাবে ভিডিঅ'টো অতি সোনকালে বনাইছোঁ। তেন্তে পলম নকৰি আমি কাহিনীটো আৰম্ভ কৰোঁ। ৰাতি প্ৰায় 8:30মান বাজিছে। এজন ল'ৰাই এটা কবিতা লিখি আছে। কবিতা লিখি প্ৰায় শেষ হ'বৰ হৈছে আৰু ঠিক সেই সময়তে তেওঁৰ দুৱাৰত টোকৰ পৰিল। অ' ভাইটি, এই পানী এগিলাচ পাম নেকি? ল'ৰাজনে ক'লে, নিশ্চয়, আহক ভিতৰতে বহকি। তাৰপিছত মানুহজন ল'ৰাজনৰ ৰুমলৈ সোমাই গ'ল। থেংক ইউ। ল'ৰাজনে মানুহজনলৈ উদ্দেশ্যি ক'লে, আপুনি ইয়াতে বহক, মই পানী আনোগৈ। ধন্যবাদ ভাইটি, তুমি মোক বহুত ডাঙৰ বিপদ এটাৰ পৰা ৰক্ষা কৰিলা। ল'ৰাজনে আচৰিত হৈ সুধিলে, বিপদ? কেনেধৰণৰ? মই সুধীৰ শইকীয়া। মই ৰেপকেছ নামৰ এটা কোম্পানীত কাম কৰিছিলোঁ। বৰ্তমান পৰিস্থিতিৰ বাবে বাকী বহুতো লোকৰ নিচিনাকৈ মোৰো চাকৰিটো গ'ল। তাৰপিছত টকা পইচাৰ অভাৱ, তুমিতো জানাই এতিয়াৰ পৰিস্থিতি। মালিকৰ পৰা কেইটকামান ধাৰলৈ লৈছিলোঁ। মালিকে এটা নিৰ্দিষ্ট সীমা বান্ধি দিছিল, কিন্তু ইমানবোৰ টকা এতিয়া ঘূৰাওঁ কেনেকৈ? মালিকে দিয়া সময়সীমা 2 মাহ আগতেই শেষ হ'ল। এতিয়া যোৱা সপ্তাহত মোৰ ঘৰলৈ মানুহ আহিছিল মোৰ পৰা টকা নিবলৈ। মই এসপ্তাহ সময় বিচাৰিছিলোঁ। আজি সন্ধিয়া সিহঁত আকৌ আহিছিল, কিন্তু মই ঘৰৰ পৰা পলাই দিলোঁ। আৰু সিহঁতে গম পাই পিছে পিছে খেদি আহিছিল। মই তোমাৰ ঘৰত আশ্ৰয় ল'লোহি। অতি মনোযোগেৰে কথাখিনি শুনাৰ পিছত ল'ৰাজনে ক'লে, মই সকলো বুজিছোঁ। বৰ্তমান পৃথিৱীত প্ৰায়ভাগ মানুহৰে অৱস্থা আপোনাৰ দৰে। টকা পইচা খাদ্য আদি সকলোৰে অভাৱ। বৰ্তমান জীৱনতকৈ টকাৰ মূল্য বেছি। এয়াই হ'ল কলিযুগ, য'ত সাধুৰ অন্তৰতো দানৱে বাস কৰে। এতিয়া
মানুহৰ ওচৰত কেৱল দুটাই ৰাস্তা আছে, এটা হ'ল আত্মহত্যা, আনটো হ'ল ডকাইতি। তেতিয়া ল'ৰাজনে ক'লে, প্ৰথম ৰাস্তাটো সহজ, খন্তেকতে জীৱনটো শেষ কৰি দিব পাৰি। কিন্তু জীৱশ্ৰেষ্ঠৰ জীৱনটো শেষ কৰাটো উচিত হ'ব জানো? নাই, প্ৰথম ৰাস্তাটো ল'ব নোৱাৰি। যিহেতু যুগটো কলি, সেইবাবে মই দ্বিতীয় ৰাস্তাটোহে বেছিকৈ পচন্দ কৰিম। তেন্তে মই দ্বিতীয় ৰাস্তাটোৰ আৰম্ভণিটো তোমাৰ পৰাই কৰোঁ। এতিয়া আপোনালোকৰ জানিবৰ মন গৈছে চাগে যে ল'ৰাজনৰ কি হ'ল। মই সকলো ক'ম, কিন্তু আপোনালোকে অলপ সময় ধৈৰ্য ধৰিব লাগিব। আজি মই এটা কবিতা লিখিছিলোঁ। কবিতাটো এবাৰ আপোনালোকক শুনাব বিচাৰোঁ। যদি ভাল লাগে ক'ব, আৰু যদি বেয়া লাগে তেতিয়াও ক'ব। তেন্তে কবিতাটো আৰম্ভ কৰোঁ। ভগৱান কোন? নিৰাকাৰ ব্ৰহ্ম, পৰমাত্মা নে স্বয়ং শ্ৰীকৃষ্ণ? অস্তিত্ব আছেনে তেওঁৰ? আছে যদি ক'ত? নে কেৱল কিতাপত পঢ়িবলৈ পোৱা এটা শব্দ? কোৱা হয়, যেতিয়াই অধৰ্মই সমাজ ধ্বংস কৰে, তেতিয়াই ভগৱানে অৱতাৰ লয়। ভগৱান অৰ্থাৎ পৰমাত্মা। এওঁ সৰ্বশক্তিশালী, দেৱতাৰো দেৱতা, জীৱশ্ৰেষ্ঠৰ সৃষ্টিকৰ্তা, যাৰ এটা অংশ হ'ল আত্মা। ই অমৰ, ইয়াক সৃষ্টিও কৰিব নোৱাৰি, ধ্বংসও কৰিব নোৱাৰি। অৰ্থাৎ আমাৰ শৰীৰটো কেৱল এটা পোচাক, যাক সময় হ'লে আমি খুলি পেলাওঁ। পৰমাত্মাক অনুকৰণ কৰাৰ চেষ্টা বহুলোকে কৰে, কিন্তু তেওঁ যিদৰে গোবৰ্ধন পৰ্বত এক আঙুলিত দাঙি ধৰিছিল, সেই কৰ্ম কৰাৰ সামৰ্থ্য কিন্তু সাধাৰণ মানুহৰ নাই। আমি সকলো হ'লো ভগৱানৰ এটা ক্ষুদ্ৰ অংশ। মৃত্যুটো কেৱল এটা বাহানা। জীৱনটো হ'ল এখন নাটক, য'ত আমি অভিনয় কৰোঁ, যাৰ পৰিচালক আৰু দৰ্শক হ'ল স্বয়ং ভগৱান। কাৰেণ্টটো আহিল। তেনে পাছৰখিনি। সমাজ পৰিৱৰ্তনশীল। যুগৰ পৰিৱৰ্তন হ'লে সমাজৰো পৰিৱৰ্তন হয়। মানুহৰ বুদ্ধি, চিন্তা, চৰিত্ৰ আদি সকলো সলনি হৈ মানুহ দানৱলৈ পৰিৱৰ্তিত হয়। তেনেস্থলত সমাজ সংস্কাৰৰ বাবে একোজন মহাপুৰুষৰ জন্ম হয়, যিয়ে অধৰ্মৰ নাশ কৰি পুনৰ ধৰ্ম প্ৰতিষ্ঠা কৰে আৰু দানৱক কৰি তোলে মানুহ। সেয়ে কবিতাটো কেনেকুৱা লাগিলে আপোনালোকে ক'ব। কাহিনীটোৰ মাজতে কবিতাটো কৈ দিলোঁ। অকণমান কাহিনীটোৰ পৰা অকণমান মানুহবোৰ আপোনালোক আঁতৰি আহিছে নেকি? যিহেতু মই কৈছিলোঁ যে কবিতাটোৰ শেষলৈ আপোনালোকে কাহিনীটোৰ শেষৰ অংশখিনি শুনিবলৈ পাব, তেন্তে এতিয়া আমি কাহিনীটোত এতিয়া মানুহজনে ল'ৰাজনৰ ওপৰত এখন ছুৰী লৈ আক্ৰমণ কৰিলে, আৰু ঠিক সেই সময়তে কাৰেণ্ট গ'ল। তাৰপিছত ল'ৰাজনে নিজৰ টেবুলৰ ওপৰত থকা চাৰ্জ লাইটটো জ্বলালে আৰু নিজৰ ফোনটো অন কৰি চাৰ্জ লাইটৰ পোহৰত এটা ভিডিঅ' বনাব ধৰিলে। ভিডিঅ'টোত তেওঁ এটা কাহিনী ক'লে, আৰু কাহিনীটোৰ মাজতে তেওঁ এটা সুন্দৰ কবিতা আবৃত্তি কৰিলে।
তেওঁ কাহিনী আৰু কবিতাৰ মাজত ইমানেই মগ্ন আছিল যে কাষতে পৰি থকা সুধীৰ শইকীয়াৰ কথা পাহৰিয়েই গৈছিল। ধন্যবাদ।